আপোনালোকে প্ৰায়ে ৰাস্তাত গৈ থকা গাড়ীবিলাকৰ ওপৰত বেলেগ বেলেগ ৰঙৰ নাম্বাৰ প্লেট লাগি থকা দেখিছে। কিন্তু আপুনি এই ৰংবোৰৰ অৰ্থ জানেনে? মই কৈ আছোঁ। সকলোতকৈ প্ৰথমে সেইবোৰ গাড়ী য'ত বগা ৰঙৰ নাম্বাৰ প্লেট লগোৱা থাকে, যিটো একেবাৰে কমন। কাৰণ এনে ৰঙৰ নাম্বাৰ প্লেট সাধাৰণ মানুহৰ বাবেহে দিয়া হয়। বগা ৰঙৰ নাম্বাৰ প্লেট থকা গাড়ী পাৰ্চনেল ইউজৰ বাবেহে ব্যৱহাৰ কৰা হয়। ইয়াক আমি কমাৰ্চিয়েলি ইউজ কৰিব নোৱাৰিম। দ্বিতীয়টো হৈছে হালধীয়া ৰঙৰ নাম্বাৰ প্লেট থকা গাড়ী, যিটো কমাৰ্চিয়েল ইউজত ব্যৱহাৰ কৰা হয়, যেনে অটো, বাছ, ট্ৰাক ইত্যাদি। তৃতীয়টো হৈছে ৰঙা ৰঙৰ নাম্বাৰ প্লেট থকা গাড়ী, যিটো স্পেচিয়েলি ৰাষ্ট্ৰপতি আৰু ৰাজ্যৰ ৰাজ্যপালৰ গাড়ীত ব্যৱহাৰ কৰা হয়। চতুৰ্থটো হৈছে নীলা ৰঙৰ নাম্বাৰ প্লেট থকা গাড়ী, যিটো ফৰেইন ডিপ্ল'মেটছ বা বৈদেশিক দূতৰ বাবে ব্যৱহাৰ কৰা হয়। পঞ্চমতে সেউজীয়া ৰঙৰ নাম্বাৰ প্লেট থকা গাড়ী, যিটো ইলেক্ট্ৰনিক বাহনসমূহত ব্যৱহাৰ কৰা হয়। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ বাবে চেনেলটি নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি আগবঢ়াই নিব।